তো আমি আটাই জানো মডেল কোড অফ কণ্ডাক্ট লাগি থাকিলে কোনো চৰকাৰী প্ৰগ্ৰাম অনুষ্ঠিত কৰিব নোৱাৰে। আমি দেখিবলৈ পাইছোঁ তো যোৱা 2/4/2026 যোৱা 2 তাৰিখে চিডলি সমষ্টিৰ BPFৰ প্ৰক্ষেপিত প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু MCLA শুক্ৰ সিং মুছাহাৰী আৰু BPF নেতা কাষ্টম বসুমতাৰী তিনিওজনে মিলি এটা গভৰ্ণমেণ্ট প্ৰগ্ৰাম কৰিছে প্ৰাইমাৰী বড়ো সাহিত্য সভা বেংটল। তো এইটো সম্পূৰ্ণৰূপে নিৰ্বাচনী বিধি আইন উলংঘা হৈছে। ইতিমধ্যে আমাৰ চিৰাং জিলা UPPLে চিৰাং DC মহোদয়ৰ ওচৰত কমপ্লেইন কৰিছে। ইতিমধ্যে কমপ্লেইন হৈছে, আপোনালোকক এখন দিয়া হ'ব। নিৰ্বাচনী বিষয়ৰ ওপৰত কমপ্লেইন কৰা হৈছে আৰু তেখেতসকলে আশ্বাস দিছে এইটো বিধিগত নিয়ম অনুযায়ী একশ্যন ল'ব। গতিকে আমাৰ কথাটো হ'ল এই BPF যিখন চৰকাৰ আজিয়ে নহয়, পূৰ্বতো আমি বহুত এনেকুৱা উদাহৰণ আছে। তো যিকোনো সময়ত যিকোনো কাম কৰি দিয়ে, আইন কানুন এইবিলাক তেখেতসকলে ভৰি দি মোহাৰি দিয়ে। তো এইটো এটা সাংঘাতিক ধৰণৰ বেয়া কাম কৰিছে। তেখেতসকলে জানা উচিত তেখেতসকলে গভৰ্ণমেণ্ট চলাই আছে হাগ্ৰামা মহিলা ডাঙৰ নেতৃত্বত, খুদ BJPৰ লগতে জইণ্ট চৰকাৰ চলাই আছে। তো তেখেতসকলে জানিব লাগে যোৱা 2 তাৰিখে বেংটল প্ৰাইমাৰী বড়ো সাহিত্য সভা যিটো প্ৰেক্ষাগৃহ তাত চৰকাৰী সভা এখন অনুষ্ঠিত কৰিছে, য'ত চিডলি সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম উপস্থিত আছে। গতিকে আমি এই সংবাদমেলৰ জৰিয়তে নিৰ্বাচনী অবজাৰ্ভাৰ আৰু নিৰ্বাচনী ষ্টেট ইলেকশ্যন কমিশ্যন অফ আছামক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই পানীৰাম ব্ৰহ্ম ডাঙৰীয়াৰ যিটো প্ৰাৰ্থিত্ব এইটো বাতিল কৰিব লাগে। গতিকে এই কথাখিনি আমি স্পষ্টকৈ জনাইছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো একছত্ৰী সম্ৰাট, তেখেতে ইয়াৰ আগৰ চৰকাৰ চলাই থকাটো তেখেতৰ বহুত উদাহৰণ আছে। আমি UPPL দলৰ পৰা এইটো গৰিহণা জনাইছোঁ। নিৰ্বাচনী যিটো বিধি, এই বিধি অবজাৰ্ভ কৰি তেখেতসকলে দলৰ কাম কাজ কৰক, আমাৰ তাত আপত্তি কৰিবলগা নাই। তো এই কথাখিনি চিডলিবাসীৰ লগতে গোটেই BTC অসমবাসীয়ে জনা উচিত। 2 নম্বৰ কথাটো হ'ল আমি ইতিমধ্যে নিৰ্বাচনী কেম্পেইনত আছোঁ, আপোনালোকে দেখিছেই। তো আমাৰ UPPL দলৰ তৰফৰ কোনো এনেকুৱা ৰুল এণ্ড ৰেগুলেশ্যন ভায়োলেট কৰা হোৱা নাই। আমি UPPL দলৰ তৰফৰ এইটো BPF তথা যিসকল দলে ইয়াত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে, নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, সকলো দলে নিৰ্বাচনী বিধি আইন মানি চলাটো উচিত। নাই, এইটো হাগ্ৰামা মহিলাৰী বা BPF দলৰ কাৰণে কোনো নতুনত্ব বা নতুন হেৰি নাই। আশংকা বহুত বেছি নাই, কিন্তু আমাৰ সন্দেহ আছে। কাৰণ বিগত নিৰ্বাচনৰ ধনবল, বাহুবল, মনোবল এইবিলাক প্ৰয়োগ কৰিয়ে যোৱা 17 বছৰৰ ৰাজত্ব চলাইছিল। আৰু যোৱা 5টা বছৰৰ আগতে আপোনালোকে জানেই গোটেই BTRৰ ভিতৰত যিটো শান্তি প্ৰক্ৰিয়াৰে ইলেকশ্যন হৈছিল, ইয়াত চিৰাং জিলাতে বহুকেইটা অপ্ৰীতিকৰ ঘটনা, গাড়ী ভাঙা, মানুহক মাৰধৰ কৰা ঘটনা ঘটিছিল। গতিকে এইটো শংকা একেবাৰে নথকা নহয়। আমি অনুৰোধ জনাম আৰু সচেতন ৰাইজকো অলপ সচেতন অৱলম্বন কৰিবলৈ আমি অনুৰোধ জনাম। কাৰণ হাগ্ৰামা মহিলাৰ যিটো বাহুবল আৰু যিটো ধনবল, এই দুটা সাংঘাতিকভাৱে আগতো প্ৰয়োগ কৰিছিল আৰু এইবাৰো প্ৰয়োগ কৰি যৎপৰোনাস্তি চেষ্টা কৰিব। কিয়নো তো এতিয়া যিটো সামগ্ৰিক যিটো নিৰ্বাচনী বাতাবৰণ, এই বাতাবৰণটোত আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আপোনালোকৰ চকুৰে দেখিছে নিৰ্বাচন যিটো প্ৰক্ৰিয়া মানে প্ৰচাৰ, এই প্ৰচাৰতো আপোনালোকে অনুমান কৰিব। তো BTCত 15টা সমষ্টিৰ ভিতৰত 11টা সমষ্টি BPFে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। এই 11টা সমষ্টিত BPFৰ সাংঘাতিক দুৰ্বলতা আমি দেখিবলৈ পাইছোঁ। ইলেকশ্যনৰ নিৰ্বাচনৰ যিটো ঢৌ BPFৰ পক্ষে চৰকাৰ থকা স্বত্বেও যাব লাগিছিল, কিন্তু সেই অনুপাতে যোৱা আমি দেখিবলৈ পোৱা নাই। বা বিভিন্ন চ'ৰ্চত আমি পাইছোঁ BPFৰ প্ৰতি মানুহৰ যিটো ঢৌ থাকিব লাগিছিল, ধাউতি থাকিব লাগিছিল, সেইখিনি কিন্তু নাই। আৰু সমান্তৰালভাৱে BJPয়ে 4টা যিহেতু NDA হিচাপে খেলিছে, তো NDA হিচাপে 4টা সমষ্টিত BJPয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এই 4টা সমষ্টিটো BJPৰ খুব বেছি ভাল নহয়। আজি বিজনীতে চাওক, তামোলপুৰ গড়েশ্বৰতে চাওক বা টংলাতে চাওক, BJP জিকাৰ এটা পৰিৱেশ আমি দেখিবলৈ পোৱা নাই। আৰু এই কথাখিনিও BJP দলটোৱে ভালদৰে জানেই। যোৱা BTC নিৰ্বাচনত খুব টানি মানি 5টা চিট জিকিছে। BTCৰ ৰাইজে যোৱা পৰিষদ নিৰ্বাচনতেই এৰি দিছে। তো BJPয়ে এইবাৰ BPFৰ বকচাত উঠিছে। BPFৰ যিটো বকচা, BJPৰ অলপ ধাৰণাটো ভুল হৈছে বুলি আমি অনুভৱ কৰোঁ। কিন্তু যোৱা BTC নিৰ্বাচনত হাগ্ৰামা মহিলাৰ নেতৃত্বত থকা BPF দলে কি ছিষ্টেমৰ কাৰণে বা কিহৰ কাৰণে ভোট পাইছিল সেইটো সৰ্বজন বিদিত। প্ৰত্যেকেই জানে এই কথাখিনি। সেই সময়ত হাগ্ৰামা মহিলাৰে BJPক গালি পাৰিছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰিছিল। আৰু BJPৰ বিৰুদ্ধে প্ৰচাৰ চলাৰ কাৰণে সংখ্যালঘু
ভোটাৰকে ধৰি BTCৰ সমগ্ৰ BTCৰ বহু জাতি জনগোষ্ঠীয়ে ভোটটো BPFৰ পক্ষে দিছিল। এণ্টি BJP ৰোল এটা প্ৰয়োগ হোৱাৰ কাৰণে BPFৰ পক্ষে ভোটবোৰ গৈছিল। কিন্তু আজি সেই BPF আকৌ BJPৰ NDAত সোমাই গ'ল। এই NDAত সোমাৰ লগে লগে BTCৰ ভোটাৰ ৰাইজ ইতিমধ্যে BPF আৰু BJPৰ পৰা আঁতৰি UPPLৰ পক্ষে ধাৱমান হৈছেই। গতিকে এই যিটো UPPLৰ প্ৰতি মানুহৰ যিটো জনসমৰ্থন, এইটোত দেখি হয়তো BPFে ধনবল বাহুবল এইটো প্ৰয়োগ কৰিব পাৰে। গতিকে এইটো আমাৰ অলপ সন্দেহ আছে, নথকা নহয়। মই অনুৰোধ জনাম BTCৰ ৰাইজক যাতে ধনবল বাহুবল বা অত্যাচাৰ যাতে কৰিব নোৱাৰে, কৰিবলৈ অপশক্তি প্ৰয়োগ কৰি যাতে BJPয়ে আৰু BPFে যাতে ইয়াত চিট বা ভোট ল'ব নোৱাৰে, তাৰ কাৰণে সচেতন ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ মই আহ্বান জনাইছোঁ। ইতিমধ্যে আপোনালোকে আমাৰ নজৰত পৰিছে, বিশেষকৈ চিডলি সমষ্টিটোত BPF দলে যেনেকৈ প্ৰচাৰ চলাই আছে, মানে ইহঁতৰ যিমানখিনি গাড়ীৰ সংখ্যা থাকিব লাগে, তেনেকুৱা যি আচলতে চৰকাৰী যেনেকুৱা ধৰণৰ বাজেট তেনেকুৱা নিৰ্বাচনৰ এটা বাজেট থাকে, সেইটোতকৈ অধিক বাজেট কৰা আমাৰ চকুত পৰিছে। BPFটো আজি নহয়, BPF আগৰ পৰাই মানে জনসাধাৰণক ভয় ভীতি দেখুওৱা ৰাজনীতি, এইটো নতুন কথা নহয়। সিহঁতে জনসাধাৰণক ভয় ভীতি দেখাই ৰাজনীতি কৰে। আৰু জানে পানীৰাম ব্ৰহ্ম ডাঙৰীয়া যিহেতু আমাৰ চিডলি সমষ্টিৰ কেণ্ডিডেট, BPFৰ কেণ্ডিডেট, আৰু এখেতে যেন EMO হয়। আৰু পানীৰাম ব্ৰহ্ম ডাঙৰীয়াই EM চলাই থকা অৱস্থাত যিদৰে আচলতে চিণ্ডিকেটৰ মাষ্টাৰ পানীৰাম ব্ৰহ্ম ডাঙৰীয়াই যিদৰে অগাধ ধৰণৰ মানে বিভিন্ন ঠাইত চিণ্ডিকেট চলাই আছে, আৰু সেইজন ব্যক্তি আচলতে চিডলি সমষ্টিত MLA খেলিব গৈ আছে। সেইকাৰণে মই ভাবোঁ যে এইবাৰ চিডলি সমষ্টিৰ বাকী ৰাইজে যি পানীৰামে চিণ্ডিকেট চলোৱা এজন মানুহ, সেই ব্যক্তিক আচলতে ভোট নিদিব বুলি আমাৰ সৰ্বসাধাৰণ চিৰাংবাসী, আমাৰ চিডলি সমষ্টিবাসী ৰাইজৰ মাজত অনুৰোধ কৰিছোঁ যে এনেকুৱা মানুহ, এনেকুৱা ধৰণৰ প্ৰাৰ্থীক যাতে ভোটৰ পৰা বিৰত থাকে, সেইটো আমি আচলতে UPPL দলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ। এই কথাটো আচলতে নজৰ দিব লাগে। আৰু ইতিমধ্যে যিখিনি দেখা পাইছে, মই আৰু এটা কথা নজৰ কৰিছোঁ, বিশেষকৈ চিৰাঙত যোৱা কেইদিনমান আগত চাপাগুৰিত দেখা পাইছোঁ ডাঙৰ ডাঙৰ BJPৰ হোৰ্ডিং, যি এতিয়া MCC চলি আছে, তাৰ পিছতো হোৰ্ডিং। ঢালিগাঁও বজাৰত চাওক আপুনি, এতিয়াও ঢালিগাঁও বজাৰতো আপোনাৰ ডাঙৰ ডাঙৰ হোৰ্ডিং, BJPৰ এই হোৰ্ডিংবিলাক এতিয়াও আছে। এই হোৰ্ডিংবিলাক আচলতে নিৰ্বাচনী বিষয়া এইখিনি আঁতৰাব লাগিছিল। আজিৰ তাৰিখত সেইখিনি আঁতৰা নাই। ঢালিগাঁও বজাৰত আপোনালোকে যাওক, আপোনালোকে গ'লেও এতিয়াও পাব এই ডাঙৰ ডাঙৰ হোৰ্ডিং পোষ্টাৰবিলাক এতিয়াও লাগি আছে। এইখিনিও যাতে সোনকালে, এই নিৰ্বাচনী বিষয়া আপোনালোকক অনুৰোধ কৰিছোঁ, অতি সোনকালে এইখিনি পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।